সকলৰ পত্ৰ 8 অধ্যায় 38 আৰু 39 পদ। কিয়নো মোৰ এনে দৃঢ় বিশ্বাস আছে যে তাৰ পৰা মৃত্যু বা জীৱন, স্বৰ্গৰ দূত বা শাসনকৰ্তা, বৰ্তমান বা ভৱিষ্যত, বিষয় বা পৰাক্ৰম, ওপৰ বা তল বা আন কোনো শ্ৰেষ্ঠ বস্তুৱেই আমাক প্ৰভু খ্ৰীষ্ট যীশুত থকা ঈশ্বৰৰ প্ৰেমৰ পৰা বিচ্ছিন্ন কৰিব নোৱাৰে। সূৰ্য অস্ত যোৱাৰ সময়ত লোকসকলে নানা ধৰণৰ ৰোগত আক্ৰান্ত সকলো ৰোগীকে যীশুৰ ওচৰলৈ আনিলে। তেওঁ সকলোৰ প্ৰত্যেকৰে ওপৰত হাত ৰাখি সুস্থ কৰিলে। কিন্তু আপোনালোকে যেন জানে যে পৃথিৱীত পাপ ক্ষমা কৰিবৰ বাবে মানুহৰ পুত্ৰৰ ক্ষমতা আছে, এই বুলি তেওঁ পক্ষাঘাত ৰোগীজনক ক'লে। মই তোমাক কওঁ, উঠা, তোমাৰ শয্যা তুলি লৈ নিজৰ ঘৰলৈ যোৱা। তাতে তেওঁ তেতিয়াই উঠিল আৰু সকলোৰে সন্মুখত নিজৰ শয্যা তুলি লৈ ওলাই গ'ল। ইয়াকে দেখি সকলোৱে বিস্ময় মানি ক'লে, আমি এনেকুৱা কেতিয়াও দেখা নাই। এইদৰে ঈশ্বৰৰ স্তুতি কৰিব ধৰিলে। ঢোঁৰা কাউৰিবলৈ চোৱা, সিহঁতে নবয় বা নাদায়, সিহঁতৰ ভঁৰালত বা মেৰত নাই, তথাপি ঈশ্বৰে সিহঁতক আহাৰ দিয়ে। তোমালোক চৰাইতকৈও কিমান বহুমূলীয়া। যিহোৱাই তোমাক সকলো অমংগলৰ পৰা ৰক্ষা কৰিব, তেওঁ তোমাৰ প্ৰাণ ৰক্ষা কৰিব। শোক কৰাসকল ধন্য, কিয়নো তেওঁলোকে সান্তনা পাব। হে প্ৰিয়জন, আপোনাৰ জীৱন্ত যেন কুশলপ্ৰাপ্ত, তেনেকৈ সকলো বিষয়তে আপোনাৰ কুশল আৰু সুস্বাস্থ্য হওক, এই মোৰ প্ৰাৰ্থনা। মই তোমালোকলৈ শান্তি এৰি যাওঁ, মোৰ শান্তি তোমালোকক দিওঁ। জগতে যেনেকৈ দিয়ে, মই তেনেকৈ নিদিওঁ। তোমালোকৰ হৃদয় ব্যাকুল নহওক আৰু ভয়াতুৰো নহওক। তেওঁ মোক মাতিব, তাতে মই তেওঁক উত্তৰ দিম। সংকটৰ কালত মই তেওঁৰ সঙ্গী হ'ম। মই তেওঁক উদ্ধাৰ কৰিম আৰু গৌৰৱান্বিতও কৰিম। মই দীৰ্ঘ আয়ু দি তেওঁক সন্তুষ্ট কৰিম, মোৰ পৰিত্ৰাণ তেওঁক দেখুৱাম। তাতে তেওঁ মোক ক'লে, মোৰ যি অনুগ্ৰহ সেয়ে তোমাৰ বাবে জুৰিব, কিয়নো দুৰ্বলতাত মোৰ শক্তি সিদ্ধ হয়। সেইবাবে মই মহা আনন্দেৰে মোৰ নানা দুৰ্বলতাত গৌৰৱহে কৰিম, কিয়নো তাতে খ্ৰীষ্টৰ শক্তি মোৰ ওপৰত বাস কৰে। এতেকে আপোনালোকে যেন পবিত্ৰ আত্মাৰ শক্তিৰে আশাত উপচি পৰিব পাৰে, তাৰ বাবে আহাৰ আকাৰ ঈশ্বৰে আপোনালোকক আৰু
বিশ্বাস কৰাৰ সকলোকে আনন্দ আৰু শান্তিৰে পৰিপূৰ্ণ কৰক।